নমস্কাৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 8ৰ অসমীয়াৰ দ্বিতীয় লেচনৰ প্ৰশ্নোত্তৰখিনি। ইয়াৰ আগত 4টা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব। আৰু এইটো হৈছে শেষৰটো পাৰ্ট, অৰ্থাৎ 5 নম্বৰ পাৰ্টটো মই আপোনালোকৰ মাজত লৈ আছোঁ। আৰু যদি মোৰ চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন চেনেল আপোনালোকে মিলি সকলোৱে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। 15 নম্বৰ চমু উত্তৰ লিখা। ক, চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? উত্তৰ, চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰীত পালন কৰা হয়। 6 নম্বৰ, লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? উত্তৰ, লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয়। গ নম্বৰ, চুকাফা দিৱস অসম দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ, চুকাফা দিৱস 2 ডিচেম্বৰত পালন কৰা হয়। 16 নম্বৰ, ৰচনা লিখা। অসমৰ প্ৰাকৃতিক দুৰ্যোগ। উত্তৰ, আৰম্ভণি। প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয়। প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয়। প্ৰাকৃতিক দুৰ্যোগ বহুত আছে, যেনে ভূমিকম্প, বানপানী, ভূমিস্খলন, ভূমিকম্প, গৰাখহনীয়া আদি। ভূমিস্খলন, নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে ওখ ঠাইৰ পৰা যি গছ-গছনি, মাটি উহহি পৰে তাকে ভূমিস্খলন বোলে। ভূমিস্খলনৰ প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয়। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হয়। বানপানী, প্ৰতি বছৰে বানপানীয়ে অসমৰ মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতিপথাৰৰ লগত জীৱ-জন্তুৰ প্ৰাণ নাশ হয়। বাৰিষা বৰষুণৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা থাকে। বানপানী হ'লে আমাৰ বহুত অসুবিধা হয়। বানপানী অসমৰ জ্বলন্ত সমস্যা। ভূমিকম্প, ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্প সাগৰতো হয়। ভূমিকম্প হ'লে বহুত অট্টালিকাবোৰ ধ্বংস হয়। ভূমিকম্প হ'লে মেজ বা বিচনাৰ তলত খুঁটিত ধৰি থাকিব লাগে। গৰাখহনীয়া, নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে। দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰীয়া মাটিৰ পৰিমাণ কমি আহে। বানপানী হৈ যোৱাৰ পাছত নৈৰ গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি হয়। সামৰণি, অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক হ'লে ৰক্ষা পাব পাৰি, যদিও কিছুমান দুৰ্যোগ এতিয়াও দুৰ্ভোগ ভোগাই আছে। 17 নম্বৰ, চমু টোকা লিখা। ক, স্বৰ্গদেউ চক্ৰধ্বজ সিংহ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহৰ নাম লৈ 1663 চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচেতিয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগল কৰতীয়া হৈ পৰিছিল, কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকন আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে, যদিও 1669 চনত আলবৌৰণত মোগলৰ হাতত 10,000 আহোম সৈন্য নিহত হয়। এই কথাত শোকান্বিত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়। লাচিত বৰফুকন, লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক কাটি দুৰ্চোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশপ্ৰেমৰ নিদৰ্শন হৈ আজিও আছে। ৰামসিংহ অম্বৰৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংজেবৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। 1667 চনত খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেবৰ ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। 1670 খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।
ইয়াৰ পিছত আছে 18 নম্বৰটো দেশপ্ৰেমমূলক গীত এটি সংলগ্ন কৰি গীতটোৰ বিষয়ে চমুকৈ লিখা। এইটো নিজে কৰিব লাগিব। বীৰ লাচিতৰ বিষয়ে পঢ়াৰ পাছত স্বদেশৰ প্ৰতি তুমি কেনেধৰণৰ দায়িত্ব পালন কৰিলা, এইটো তোমালোকে যেনেদৰে বুজি পাইছা লেচনটো তেনেদৰে অলপ লিখি দিলে হ'ল। আজিৰ ক্লাছটোত ইমানখিনি আছে, এইটো শেষৰ ক্লাছ হয়। ইয়াৰ পিছত মই 3 নম্বৰ লেচনৰ কুৱেশ্যন দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি মই যে ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।